हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टिया नलेज। तो जिসকল स्टूडेंट्स 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকলৈ আহিল এক ভয়ংকৰ খবৰ। আৰু ইতিমধ্যে সেৱাৰ ফালৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ বহুকেইটা নিয়ম সলনি কৰিলে। আৰু এই নিয়মকেইটা যদিহে তোমালোক আগতীয়াকৈ জানি নোলোৱা তেন্তে পৰীক্ষাৰ সময়ত তোমালোকৰ বহু সমস্যা দেখা দিব পাৰে। সেই স্টুডেন্টস আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত তোমালোকৰ কি নিয়ম সলনি হ'ল আৰু লগতে তোমালোকৰ এতিয়াৰ পৰা কি প্ৰচেছ মানি চলিব লাগিব গোটেই বস্তুখিনি তোমালোকক ডিটেইলছত জনাই দিবলৈ চেষ্টা কৰিম। খালি তোমালোকৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমবাৰ শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ তোমালোকে সকলোৱে নিশ্চয় গম পাইছা যে এইবাৰৰ পৰা অসমৰ প্ৰত্যেক স্কুল কলেজতে চৰকাৰে নিউ এডুকেশ্যন পলিচিটো ইমপ্লিমেণ্ট কৰিছে আৰু সেয়েহে যোৱা বছৰৰ হৈ যোৱা মেট্ৰিক পৰীক্ষাতকৈ এইবাৰৰ মেট্ৰিক পৰীক্ষাটো তোমালোকৰ কমপ্লিটলি সলনি হ'ব আৰু নতুন বহুকেইটা নিয়ম ইমপ্লিমেণ্ট কৰা হ'ব আৰু এই নতুন নিয়মসমূহ তোমালোকৰ পৰীক্ষা তথা সিলেবাছ আৰু ৰিজাল্টৰ ক্ষেত্ৰত বিশেষকৈ প্ৰয়োগ কৰা হ'ব। তো ফাৰ্ষ্ট তোমালোকৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ প্ৰশ্ন কাকত। তো ষ্টুডেণ্টছ এইবাৰ তোমালোকৰ মেট্ৰিকত প্ৰশ্ন কাকতসমূহ প্ৰিভিয়াছ ইয়েৰতকৈ বহু সলনি হ'ব কাৰণ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰত তোমালোকৰ কিতাপৰ এক্সাৰচাইজ অৰ্থাৎ লেচনৰ এটা শেষত তোমালোকৰ অনুশীলনীৰ যিবোৰ প্ৰশ্ন থাকে কিতাপত সেই কুৱেশ্যনবোৰ এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত দিয়া নহয়। এইবাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত অকল তোমালোকৰ আণ্ডাৰষ্টেণ্ড বেছ কুৱেশ্যনবোৰহে দিয়া হ'ব অৰ্থাৎ লেচন এটা পঢ়ি তোমালোক কি বুজি পালা তাৰ ওপৰত বেছ কৰিহে তোমালোকৰ প্ৰশ্নসমূহ কটা হ'ব। আৰু ষ্টুডেণ্টছ এই নিয়ম কৰাৰ মেইন ৰিজনটো হ'ল বহু ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে নেকি কিতাপৰ লেচনসমূহ নপঢ়ে জাষ্ট এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰবোৰ পঢ়ি পৰীক্ষা দিবলৈ যায় আৰু সেইবোৰৰ ষ্টুডেণ্টছ মেট্ৰিকটো পাছ হৈ যায় বাট হায়াৰ ছেকেণ্ডেৰী এক্সামত ফেইল কৰে কাৰণ তেতিয়াতো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ নিচিনাই অকল কিতাপৰ এক্সাৰচাইজৰ কুৱেশ্যনসমূহ দিয়া নহয় আণ্ডাৰষ্টেণ্ড বেছ কুৱেশ্যনসমূহে দিয়া হয়। সেয়ে ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষাত নিউ এডুকেশ্যন পলিচি অনুসৰি অকল আণ্ডাৰষ্টেণ্ড বেছ কুৱেশ্যনসমূহে তোমালোকক দিয়া হ'ব যাতে ষ্টুডেণ্টছসমূহ একচুৱেলত কিতাপৰ লেচন এখন পঢ়ি কিতাপটোৰ পৰা কিবা এটা শিকে। আৰু যদিহে তুমিও এইটো ভুল কৰি আছা তেন্তে এতিয়া সময় আছে অকল এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰবোৰ নপঢ়ি তুমি গোটেই লেচনটো পঢ়া আৰু তাৰপিছত নিজে সেই লেচনটোৰ পৰা তোমালোক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ নিজৰ কপিত লিখিবলৈ যত্ন কৰা। নেক্সট টাইপ অফ এ কুৱেশ্যন এণ্ড মাৰ্কছ। তো ষ্টুডেণ্টছ তোমালোকসকলে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰত তোমালোকক দুটা টাইপত কুৱেশ্যনবোৰ দিয়া হয়। ফাৰ্ষ্ট MCQ য'ত 45 মাৰ্ক থাকে আৰু ৰাইটিঙতো 45 মাৰ্ক থাকে। এনেদৰে টোটেল তোমালোকৰ দুটা মিলি 90 মাৰ্কছৰ কুৱেশ্যন দিয়া হয় আৰু 10 মাৰ্কছৰ তোমালোকৰ প্ৰেক্টিকেল থাকে আৰু পাছ কৰিবলৈ তোমালোকৰ 90ৰ ভিতৰত তোমালোক 26 পাব লাগে। কিন্তু এইবাৰৰ পৰা ইয়াৰ নিয়মটো সলনি হ'ল। তো ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যনটো ছেমেই থাকিব 45 মাৰ্কৰ MCQ আৰু 45 মাৰ্কৰ তোমালোকৰ ৰিটাৰ্ণ থাকিব। বাট ষ্টুডেণ্টছ এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিবলৈ দুটা পাৰ্টৰে পৰা তোমালোকৰ মিনিমাম 13 কেৰি কৰিবই লাগিব অৰ্থাৎ MCQৰ পৰা তোমালোক 45ৰ ভিতৰত তোমালোক 13 পাবই লাগিব আৰু ৰিটাৰ্ণতো তোমালোক 45ৰ ভিতৰত 13 পাবই লাগিব আদাৰৱাইজ ইউ উইল বি ফেইল। আৰু যদিহেতু কোনোবাই ভাবি আছা যে মই ৰিটাৰ্ণ নকৰোঁ 45 মাৰ্কছৰ MCQ আছে তাত 30 পালে পাছ কৰিম তো সেইটোৱে কৰিম। তো যদিহে তোমালোক এনেকৈ ভাবি আছা তোমালোকক পাছ কৰাই দিয়া নহ'ব কাৰণ এইবাৰৰ পৰা তোমালোকৰ সম্পূৰ্ণ প্ৰচেছটো তোমালোকৰ সলনি হৈ গ'ল। হয় এনেকৈ তোমালোকক পাছ কৰাই দিয়া হৈছিল সেইটো যোৱা বছৰহে বাট এইবাৰৰ পৰা তোমালোকৰ যিহেতু নিউ এডুকেশ্যন পলিচি এপ্লাই কৰা হৈছে সেয়ে তোমালোকক এইবাৰ মেট্ৰিক পৰীক্ষাত দুটা পাৰ্টৰে MCQ আৰু ৰিটাৰ্ণ দুটা পাৰ্টৰ পৰা তোমালোক মিনিমাম 13 কেৰি কৰিবই লাগিব তেতিয়াহে তোমালোক পাছ কৰিবলৈ সক্ষম হ'বা। নেক্সট ৰিজাল্ট। তো ষ্টুডেণ্টছ তোমালোকৰ ৰিজাল্টৰ ক্ষেত্ৰতো এইবাৰ নিয়ম সলনি হ'ব। ইয়াৰ আগত যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাত 85% পালে ডিষ্টিংশ্যন 75% পালে ষ্টাৰ বা ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন এনেদৰে বিভিন্ন ধৰণৰ ৰেংকসমূহ দিয়া হৈছিল। বাট এইবাৰৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ মাৰ্কশ্বিটত তেনে কোনো ধৰণৰ ৰেংকসমূহ দিয়া নহ'ব জাষ্ট তোমালোকৰ পাছ আৰু ফেইল এই দুটা কথাহে তোমালোকক দিয়া থাকিব। তুমি যিমান নম্বৰে নোপোৱা কিয় তোমাৰ মাৰ্কশ্বিটত জাষ্ট পাছ বুলিয়ে লিখা থাকিব আৰু যদিহে ফেইল হোৱা অকল ফেইল বুলিয়ে লিখা থাকিব অন্য কোনো ধৰণৰ ৰেংক নাথাকে। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এতিয়া তোমালোকে সকলো বিষয়বস্তুবোৰ গম পালা যে মেট্ৰিক পৰীক্ষাত এইবাৰ তোমালোকৰ কি নতুন নিয়মসমূহ ইমপ্লিমেণ্ট কৰা হ'ব আৰু কি ক্ষেত্ৰত তোমালোক সচেতন হ'ব লাগিব। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি তোমালোকৰ ভিডিঅ'টো অলপো ইনফৰ্মেটিভ লাগে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ যাতে সিহঁতেও এই বিষয়বস্তু ভালকৈ গম পায় আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।